আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক আজি মই দেখুৱাম যে IIBF এক্সামৰ কাৰণে আপোনালোকে CSCৰ পৰা কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰে। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মই সম্পূৰ্ণখিনি তথ্য আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেল যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। আপোনালোকে গুগলত সাৰ্চ কৰিব CSC লগইন। CSC লগইন সাৰ্চ কৰাৰ লগে লগে ডিজিটেল সেৱা পৰ্টেলৰ যেটো অফিচিয়েল ৱেবছাইট আছে এইটো ৱেবছাইট খোল খাই যাব আৰু এই ৱেবছাইটত আপোনালোকে ক্লিক কৰিব। তাৰ পিছত আপোনালোকৰ সন্মুখত CSC লগইন কৰি ল'ব। লগইনত ক্লিক কৰিব আৰু আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড ফিল আপ কৰি পাছৱৰ্ডটো এন্টাৰ কৰিব। পাছৱৰ্ড এন্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে কেপচা ফিল আপ কৰি দিব। কেপচা ফিল আপ কৰি আপোনালোকে সাইন ইনত ক্লিক কৰিব। সাইন ইনত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক আমাৰ লগইন হৈ গ'ল। লগইন হোৱাৰ পিছত আপোনালোকে সাৰ্চ বটনত ক্লিক কৰিব আৰু সাৰ্চ বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে সাৰ্চ কৰি দিব এক্সাম সাৰ্চ কৰাৰ লগে ইয়াত চাওক আপোনালোকৰ 3 নম্বৰত দেখুৱাই আছে এক্সাম ফি বুলি এক্সামিনেশ্যন ফিত আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াত চাওক আপোনালোকৰ সন্মুখত ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকিং এণ্ড ফাইনেন্সৰ যেটো ফৰ্ম যিখন ফৰ্ম এই ফৰ্মখন আপোনালোকৰ সন্মুখত খোল খাই গ'ল, যিখন আমি IIBF বুলি কওঁ। এতিয়া আপোনালোকে প্ৰথমে টাইটেল নেমটো সিলেক্ট কৰিব আৰু তাৰ পিছত ফাৰ্ষ্ট নেমটো লিখি দিব আৰু ইয়াতে মিডল নেম আৰু লাষ্ট নেম মেন্ডেটৰী নহয়, যদি আছে তেতিয়াহ'লে আপোনালোকে লিখি দিব আৰু তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ আহিব আৰু আপোনালোকে এড্ৰেছ লাইন 1 যেটো আছে এইটো মেন্ডেটৰী হয়, ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব আৰু বাকি টকাবিলাক মেন্ডেটৰী নহয়। এড্ৰেছৰ আপোনালোকৰ প্ৰথমে ভিলেজ, তাৰ পিছত আপুনি পোষ্ট অফিস, তাৰ পিছত PS, তাৰ পিছত আপোনালোকে ডিস্ট্ৰিক্টটো ইয়াতে ফিল আপ কৰিব। তাৰ পিছত আপোনালোকে সিটি দি দিব। তাৰ পিছত আপুনি ষ্টেটটো দি দিব। ষ্টেট দিয়াৰ পিছত আপোনালোকে ইয়াতে পিন কোড या GP কোড আপোনালোকে ইয়াতে ফিল আপ কৰিব। এন্টাৰ কৰাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো ইয়াৰ পৰা চয়েস কৰি ল'ব। বয়সটো 18 বছৰ হ'ব লাগিব আৰু তাৰ পিছত আপোনালোকে জেন্ডাৰ ফিল আপ কৰি ল'ব। জেন্ডাৰ ফিল আপ কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি ইয়াতে চাওক আপোনাৰ কোৱালিফিকেশ্যন দিছে আন্ডাৰ গ্ৰেজুৱেট, তাৰ পিছত পোষ্ট গ্ৰেজুৱেট আপুনি যেটো হয় ইয়াতে টিক মাৰ্ক লগাই ইয়াৰ পৰা আপোনালোকে কোৱালিফিকেশ্যন সিলেক্ট কৰি ল'ব। তাৰ পিছত ইমেইল আইডিটো আপোনালোকে ভালদৰে চাই দিব। চাওক ইমেইল আইডি তাত আপোনাক দেখুৱাই আছে যে কাৰেক্ট এক্টিভ ইমেইল আইডি email address in mandatory for receipt of your admit letter and other communication through email। আপোনাৰ ইমেইলৰ মাধ্যমেদি গোটেইখিনি যোগাযোগ হ'ব। তাৰ মানে আপুনি এডমিট পেমেন্ট ৰিচিপ্ট তাৰ পিছত সাৰ্টিফিকেট এই গোটেইখিনি আপোনালোকৰ ইমেইলত আহিব। গতিকে এক্টিভ আৰু কাৰেক্ট ইমেইলটো আপোনালোকে ফিল আপ কৰিব ভালদৰে চাই চিতি। তাৰ পিছত মোবাইল নম্বৰটো মেন্ডেটৰী হয়, মোবাইল নম্বৰটো দি দিব আৰু আধাৰ নম্বৰ মেন্ডেটৰী নহয় দিলেও দিব। ডকুমেন্টস আপলোড কৰিব। ইয়াক ডকুমেন্টস আপলোড কৰোঁতে আপলোড ইয়ৰ স্কেন্ড ফটোগ্ৰাফ আপোনাৰ ফটো আগতে স্কেন কৰি ৰাখিব আৰু তাৰপিছত আপলোড কৰি দিব। ইয়াক ফটোখন আপলোড হৈ গ'ল। ফটো আপলোড আপোনালোকৰ ফৰমেটত যদি হয় তেতিয়াহ'লে ইয়াত শো দেখুৱাইব। সাইজ আৰু ফৰমেট যদি মিল খায় তেতিয়া ইয়াত শো কৰিব। তাৰপিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰি আহি সিগনেচাৰটো আপলোড কৰি দিব। তাৰ পিছত আপোনালোকে ইয়াত চাওক সিলেক্ট ID প্ৰুফ, ইয়াৰ পিছত ID নাম্বাৰটো আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। তাৰ পিছত আপোনালোকৰ আপলোড ID প্ৰুফখন আপলোড কৰি দিব। ID প্ৰুফ আপলোড হৈ গ'ল। তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ আহিব আৰু তাৰ পিছত ইয়াৰ পৰা আপোনালোকে মিডিয়ামটো সিলেক্ট কৰি ল'ব। তাৰ পিছত আপোনালোকে সেন্টাৰ ডিস্ট্ৰিক্ট যেটো হয় সেন্টাৰ ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে ইনক্লুজিং বেংকিং ভেনু, ইয়াৰ পৰা আপোনালোকে সেন্টাৰ নেমটো সিলেক্ট কৰি ল'ব। তাৰ পিছত আপোনালোকে ডেট কোনটো ডেটত আপুনি এক্সামত বহিব এই ডেটটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তাৰ পিছত আপোনালোকে টাইম
ইয়াত আপোনালোকৰ 3টা টাইম দিয়া থাকিব ইয়াৰ পৰা যিকোনো এটা টাইম সিলেক্ট কৰি ল'ব কোনটো টাইমত আপুনি পৰীক্ষাত বহিব পাৰিব তাৰপিছত যদি আপোনাৰ ডিজেবিলিটি হয় তেতিয়াহ'লে ইয়াত টিক মাৰ্ক দিব আৰু যদি ডিজেবিলিটি নহয় তেতিয়াহ'লে ইয়াত টিক মাৰ্ক দিব নালাগে আপুনি এই গোটেইখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন পঢ়ি আই একচেপ্টত ক্লিক কৰি টিক মাৰ্ক লগাই আপোনালোকে ইয়াত যেটো ক্যাপচা দিয়া আছে এই ক্যাপচাটো আপোনালোকে ফিল আপ কৰি ল'ব আৰু ইয়াত কোৱা হৈছে যে ভেৰি ইম্পৰ্টেণ্ট আপুনি গোটেইখিনি ভালদৰে এবাৰ চাব চাই পেলাই আপুনি কনফাৰ্ম কৰি ল'ব আৰু তাৰপিছত আপুনি তললৈ এইখিনি গোটেইখিনি এবাৰ চাব আপোনাৰ ডিটেইলছখিনি শুদ্ধকৈ বৰোৱা হৈছে নে নাই আপুনি ভালদৰে চাব আৰু বিশেষকৈ ইমেইলটো আপোনালোকে ভালদৰে চাব তললৈ আহিব আপোনালোকে প্ৰসেসটো পেমেন্টত যাব ইয়াৰ পিছত আপোনালোকৰ CSC পৰ্টেললৈ যাব আৰু আপোনাৰ CSC কমপক্ষে 1000 এটা থাকিব লাগিব তেতিয়া আপোনাৰ পেমেন্টটো সাকসেসফুল হ'ব চাওক আপোনালোকৰ সন্মুখত পেমেন্ট ৰিসিপ্টখন মই দেখুৱাই আছো এখন হৈছে পেমেন্ট ৰিসিপ্ট আপোনালোকৰ 944